হেল্ল' গাইজ, আজি মই এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো একো তেনেকুৱা ইম্পৰ্টেণ্ট কিবা নহয়, কিন্তু সদায় ঘৰত থাকি আমনি লাগে দিয়কচোন। কেতিয়াবা ওলাই যাব মন যায়। ওলাই যাওঁতে মই কেইটামান ক্লিপ কৰি ৰাখিছিলোঁ, সেইকেইটা মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ, ক'ত গৈছোঁ যে? ক'ত গৈছোঁ আমি? তালাপত গৈছোঁ। গাড়ীত উঠিয়ে এইবোৰ নেখায় ইমানকৈ, জানা নহয়, বেমাৰ হয়। এইবোৰ খাবলৈ বেমাৰ হয়, জানাচোন। এতিয়া পাম আমি ফিল'বাৰীলৈ আহোঁতে পোৱা আটাইতকৈ ধুনীয়া ঠাইটুকুৰা। মানে এইটুকুৰা ঠাই মানে ইমানেই ভাল লাগে, আপোনাৰ মানে ক'ব নাজানো, ইমান ধুনীয়া মানে সেউজীয়া এটা পৰিৱেশ। যিসকলে ফটো ভাল পায় বা ফটো মাৰি ভাল পায় বা নেচাৰ ভাল পায়, তেওঁলোকে এই ঠাইটুকুৰালৈ যদি আহে, একো ফটো নমৰাকৈ নিশ্চয় নাহে। আপোনালোকৰ বাৰু ঠাইটুকুৰা কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। ইমানেই ভাল লাগে নহয়, মোৰ এইটুকুৰা আটাইতকৈ ভাল লগা ঠাই। মানে ফিল'বাৰীলৈ অহা, গোটেই ফিল'বাৰীখনৰ অহা ৰাস্তাটোৱে ধুনীয়া বাৰু, কিন্তু এই টুকুৰা ঠাই বেছি ধুনীয়া। মানে আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব হা। তালাপ পালোহি আৰু বাইপাছ হৈ ডাইৰেক্ট তালাপ টাউনৰ ওচৰতে ওলাই। এতিয়া তালাপত অকণমান বজাৰ আছে, যিহেতু আমি এফালে গৈছোঁ, তালৈ কিবাকিবি অলপ লৈ ল'ব লাগিব। আমি আগতে গ'লো এখন তালাপৰ বজাৰটোৱে, আকৌ ঘূৰি আহি যিটো বাইপাছৰ ওচৰৰ সন্মুখৰ ৰাস্তা, সেইটো ফালেই সোমাই যাম। মাহাতি আমি যে তালাপ পালোহি, মাহাতি গৈছে সকাম ঘৰলৈ কিবাকিবি বেছিটো নাই, পামগৈ। যিহে বতৰ বেয়া, ইমান টিকাফটা ৰ'দ দিছে, তাৰ মানে ক'ব নালাগে। এই গৰমখনত ফুৰিবলৈ অহাটো এটা একদম মস্ত অশান্তি, মানে এনেকুৱা অশান্তি আছে। মানে গৰমত ক'তো যাব মন নাযায়, ঘৰৰ ভিতৰতে ভাল লাগে। মই নিজৰ ঘৰত যেনেকৈ থাকত থাক, ফুৰিবলৈ অহা গৰমত একদম অশান্তি। কিন্তু নাহিলেও নহয়, এতিয়া ঘৰৰ মানুহ আহিব লগা হোৱাৰ কাৰণে গৰম হ'লেও আহিছোঁ আৰু। বাকী পাই লওঁ আমি গম পালে আপোনালোকে। এতিয়া কামৰ ঘৰলৈ আহিছোঁ, তালাপতে ঘৰৰ মানুহৰ দহা আছে, দহা খাবলৈ আহিছোঁ। আৰু বেছিটো নাই আৰু পামগৈ আৰু। এতিয়া আমি তালাপ টাউনত আছোঁ, ৰ'ব আপোনালোকক দেখাই দিছোঁ। আইচক্ৰীম বিচাৰি পালে নাপালে জানো, পালে চাগে।
কেইটা পালা এইটো কামোলে এইটো মোলে আনিছা এইটো কি সৰু নেকি এইটো দিছা মোক এইটো মোলে আনিছা কি হয় এইটো আমুলৰ হয় হ'ব পটাপট খাই দিয়া পিঘলি যাব নহ'লে দেই আফালে চাবা গ্লাছ হাত চাত উলিয়াবা এটা মুলিও আনিছে আইচক্ৰীম ঠাই ক'বলৈ কিমান টাইম লাগিব তোমাক 1 মিনিট 2 মিনিট 2 মিনিটত ফিনিছ কাপোৰ নলগাবা ফুটবল দেখোন আছে তোমাৰ এটা ফুটলে নি নেখেলাচোন কেতিয়া খেলি ফুটলা তুমিচোন নেখেলাই হাত উলিয়াবা মই নাজানো নহয় তেতিয়া ফুটিলে নেকি নলা পেলাই দিলে তাৰপৰা ফুটি গ'ল কা কেনেকুৱা লাগিছে ফুৰিব আহি ইমান গেলা গৰমত টিকা ফটা গৰমত ফুৰিব আহি কেনেকুৱা লাগিছে তোমাৰ হা কেনেকুৱা লাগিছে বহুত বেয়া লাগিছে ইমান গৰম ন ঘৰতে ভাল লাগে ন ইমান গৰমত এনেই আহিলে নিচিনা লাগিছে নি হা এনেই আহিলে আজি তোমাৰতো চুলি কটা প্ৰগ্ৰেম আছিলে ইমান চুলি হৈ আছে তোমাৰ জপৰা হৈ আছে জপৰা হয়নে আহি কিনে গধূলি হ'লেও কাটিম ন আজি চুলি কি নাকাটা কেলে আমি সকামৰ ঘৰত পাই গ'লোঁ কিন্তু মই যিহেতু আজি প্ৰথমবাৰ কাৰণে গৈছিলোঁ সেইকাৰণে মই মানে ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁগৈ আৰু ইমান গৰমখনত আপোনাৰ মানে মনো নোযোৱা হ'লগৈ আৰু আমি ঘূৰি আহিলোঁ মই একদম গৰমৰ পৰা মানে আপোনাৰ ইমানেই অশান্তি মানে একদম ক'ব নালাগে না বাহিৰত ওলাব পাৰিছোঁ না কিবা চাব পাৰিছোঁ না কিবা খাব পাৰিছোঁ মুঠতে কেতিয়া আহি ঘৰ সোমাওঁ এনেকুৱা আমি শ্বৰ্টকাটেদি আহি সোনকালে ঘৰ পালোহি কিন্তু আৰু একো কৰিবলৈ মোৰ মন নগ'লগৈ আৰু ভিডিঅ'টো মানে ইমানেই গৰম অশান্তি কিন্তু ইমানকেইটা ভিডিঅ' কৰাৰ পিছত বাৰু ডিলিট কৰিবলৈও মন নগ'ল সেইকাৰণে যিকেইটা ভিডিঅ' ৰেকৰ্ডিং হ'ল সেইকেইটাই মই ভিডিঅ' এটা বনাই আপোনালোকলৈ দি দিলোঁ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ আগলৈ চাই যাব বুলি আশা কৰিলোঁ থেংক ইউ ধন্যবাদ